নমস্কাৰ, মই সংগীতা। মোৰ চেনেল টেষ্ট লাইফ অফ সংগীতালৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে পাউডাৰ গাখীৰৰ এটা ৰেচিপি লৈ আহিছোঁ। পাউডাৰ গাখীৰৰ ৰেচিপি মানে হৈছে এয়া মিল্ক পাউডাৰ পেৰা। মিল্ক পাউডাৰ পেৰা কেনেকৈ খুব সহজতে বনাব পাৰি তাৰে ৰেচিপি লৈ আহিছোঁ। খুব কম সামগ্ৰীৰে বনাব পাৰি। মই প্ৰায় 20টা পেৰা বনাইছিলোঁ অতি কম সামগ্ৰীৰে। কেনেকৈ মই 20টা পেৰা বনালোঁ আপোনালোকক তাৰে ৰেচিপি আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আহক আমি এতিয়া ৰেচিপিৰ ফালে আগবাঢ়ি যাওঁ। পেৰা বনাবৰ কাৰণে আপোনালোকক প্ৰথমতে লাগিব এয়া মই অন্নপূৰ্ণা ঘি লৈছোঁ। আপোনালোকে যিকোনো ঘি ল'ব। মই প্ৰায় 2 টেবুল স্পুন ঘি এখন কেৰাহীত দি দিম এতিয়া। এয়া 1 টেবুল স্পুন, এয়া 2 টেবুল স্পুন এনেদৰে কেৰাহীখনত দি দিম। দি দিয়াৰ পিছতে মই এই কাপটো দেখিছেনে, গোটেই জোখখিনি মই এই কাপটোৰ দিয়ে ল'ম। এতিয়া এই কাপেৰে মই একাপ গাখীৰ ইয়াত দি দিছোঁ। আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে, আমুল তাজা বা গৰুৰ গাখীৰ। এতিয়া খুব ভালদৰে এইখিনি মিক্স কৰি দিম। অলপ গৰম কৰি ল'ম। এয়া ঘিখিনিৰ লগত ভালদৰে গাখীৰখিনি মিক্স কৰি দিব লাগে। তাৰপিছতে মই গেছটো অফ কৰি দিছোঁ। অলপ কুহুমীয়া হ'ব দিছোঁ। তাৰপিছত দেখিছেনে একেটা কাপেৰে মই অলপ অলপকৈ পাউডাৰ গাখীৰ মিক্স কৰি যাম। সেয়া অলপ অলপকৈ ল'ব, নহ'লে লাম্পছ থাকি যাব পাৰে। গোটা গোটা হৈ থাকিলে পেৰাবিলাক বেয়া হ'ব খাবলৈ। সেয়া খুব ভালদৰে ভাঙি দিব। এতিয়া মই অন্যক আকৌ মানে বাকীখিনি পাউডাৰ গাখীৰো দি দিছোঁ এনেদৰে অলপ অলপকৈ। এয়া এতিয়া খুব ভালদৰে গোটেইখিনি মিহলি কৰি ল'ব লাগিব। এয়া দেখিছেনে মই পূৰা লাম্পছখিনি ভাঙি লৈছোঁ। এয়া খুব ধুনীয়াকৈ মিক্স হৈ উঠিছে। এতিয়া মই গেছটো জ্বলাই এনেদৰে খুব গেছৰ ফ্লেম কমাই লাহে লাহে লৰাই থাকিম। এয়া দেখিছেনে লাহে লাহে গোটা বান্ধি আহিছে। লৰাই থাকিব লাগিব। লৰাই থাকিলে লাহে 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 গোটা বান্ধি আহি থাকিব। এয়া চাওক খুব ধুনীয়াকৈ গোটা বান্ধি আহিছে। প্ৰায় 10-15 মিনিট আপোনালোকে গেছৰ ফ্লেম একেবাৰে কমাই এনেদৰে এইখিনি লৰাই থাকিব। এতিয়া লাগিব আধা কাপ চেনি। সেই একেটা কাপেৰে মই আধা কাপ চেনি লৈছোঁ। তাতে 2টা ইলাচি দি দিছোঁ। এইখিনি মই মিক্সিত মাৰি ল'ম। মিক্সিত মাৰি লোৱাৰ পিছত এয়া মোৰ খুব ধুনীয়াকৈ চুগাৰ পাউডাৰ বনি গৈছে। ইলাচি দিয়াৰ কাৰণে খুব ধুনীয়া গোন্ধ ওলাইছে। এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে। ঠাণ্ডা হোৱাৰ কাৰণে মই এটা বাতিত উলিয়াই এয়া চাওক খুব ধুনীয়া টাইট হৈ গৈছে ঠাণ্ডা হোৱাৰ কাৰণে। এতিয়া মই পিচি ৰখা চেনিখিনি ইয়াত চালি দিম। আপোনালোকে চালি দিব, নহ'লে গোটা গোটা চেনিবিলাক গোটা গোটাকৈ থাকি গ'লে পেৰাবিলাক খাই বেয়া লাগিব। সেয়া এতিয়া মই খুব ধুনীয়াকৈ আটা মৰা নিচিনাকৈ এইখিনি মাৰি ল'ম। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে। এইখিনি পেৰা বনাবৰ কাৰণে পাৰফেক্ট হৈছে। এতিয়া এনেকুৱা এখন চামুচ ল'ব, যিকোনো জোখৰ ল'ব আপোনালোকে। এইখনেই ল'ব লাগিব বুলি কথা নাই। হাতত অলপ ঘি লগাই লৈছোঁ মই। হাতত ঘি লগাই এনেদৰে চামুচখনেৰে এচামুচ এচামুচকৈ মই এনেকৈ পেৰাৰ আকৃতি দি গৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী শ্বেপ দি গৈ থাকিব। চামুচখন ল'লে আচলতে প্ৰত্যেকটো পেৰা সমান জোখৰ হয়। দেখিবলৈ খুব ধুনীয়া হয়। এয়া চাওক খুব ধুনীয়া হৈছে পেৰাকেইটা, নহয়নে বাৰু? আশা কৰোঁ আপোনালোকে মোৰ এই পেৰাৰ ৰেচিপি ভাল পালে। যদি আপোনালোকে মোৰ এই ৰেচিপি ভাল পালে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়াহে মোৰ পুনৰ আহিব লগা নতুন ৰেচিপিবিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। পুনৰ নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।